নমস্কাৰ বন্ধু বান্ধৱীসকল, সকলোকে স্বাগতম জনালোঁ মোৰ অন্য এটি ভিডিঅ'লৈ। আৰু মই আজি পললৈ পুখুৰীত মাছ ধৰিবলৈ নামিলোঁ। টিপুৱাই মায়ে ক'লে, বহি থকাতকৈ পলহটো লৈ মাছ কেইটামানতকৈ পুখুৰীত ধৰগে ল'ৰা। আৰু মায়ে কোৱাৰ লগে লগে ময়ো পলহটো লৈ পুখুৰীত মাছ ধৰিবলৈ নামি গ'লোঁ। যিহেতু আমি গাঁৱলীয়া ল'ৰা, সেয়েহে এনেদৰে পলহ লৈ পুখুৰীত মাছ ধৰিবলৈ খুব আনন্দ পাওঁ। সেইবাবে ময়ো মায়ে কোৱাৰ লগে লগে ৰৈ নাথাকিলোঁ, পুখুৰীত নামিয়ে গ'লোঁ। আৰু মাছ ধৰা হ'ল, এয়া ইমানেই ধৰিলোঁ আজিৰ মাছ, বেছি ধৰা হোৱা নাই। আৰু ময়ো গা পা ধুই মাছৰ আঞ্জাৰে ভাত পানী খাই ওলালোঁ দোকানৰ মাল কেইটামান আনিবলৈ। আৰু এইখনেই হৈছে আমাৰ সৰুকৈ দোকানখন, গাঁৱৰ তিনিআলিতে আছে এই দোকানখন। দোকানত মা আৰু দেউতাই থাকে প্ৰায়। আৰু মই আহি পালোঁহি হ'লচেল দোকান, আৰু দেখিলোঁ ইয়াত আহি দেউতাই মালবোৰ কিনি থৈ দিছে, মই ঘৰলৈ নিবহে লাগে। আৰু ভিডিঅ'টো ইমানে